সলিডাৰিটি হয় আমি NDA পাৰ্টনাৰ NDA হিচাপে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ চিম্বল গণশক্তি আছে আমি বিশেষকৈ ইয়াত মানে আজি তিনিজনী কেণ্ডিডেট আছে তিনিজনী কেণ্ডিডেট গুণুৰী ব্ৰহ্ম ইন্দিৰা বসুমতাৰী আৰু জিলা পৰিষদ কেওমালী বৰদেউৰী দেইমাৰী তেওঁলোক আছে ইয়াৰ বাহিৰেও আৰু বাকী কেণ্ডিডেটবিলাকো আছে কেম্পেইন কৰিব আহিছোঁ ইয়াৰ প্ৰতিদ্বন্দ্বী বুলি একো নাই তথাপিও শুনিছোঁ কংগ্ৰেছৰ পৰা কেইজনমান কেণ্ডিডেট আছে এই মুহূৰ্তত যিহেতু দিল্লীটো NDA আৰু আগন্তুক 2026 চনৰ যি নিৰ্বাচন হ'ব তাতে NDA জয়ী হ'ব NDA চৰকাৰে হ'ব কংগ্ৰেছ চৰকাৰ নহয় আৰু কোনো ঠাইত কংগ্ৰেছে সম্পূৰ্ণভাৱে আঞ্চলিক পঞ্চায়তো গঠন কৰিব নোৱাৰে জিলা পৰিষদো গঠন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কংগ্ৰেছক ভোট দিয়াৰ কোনো প্ৰশ্নই নকৰা নাই আৰু BKWAC সীমা নিৰ্ধাৰণ আৰু লিষ্ট নটিফিকেশ্যন এইটো হোৱা নাই তো এইটো হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী আৰু ডক্টৰ ৰমেশ পেগু তেখেতসকলে আমাক অলৰেডি কথা দিছে পঞ্চায়ত নিৰ্বাচনৰ পিছতে BKWACৰ সীমা নিৰ্ধাৰণৰ কামটো সম্পূৰ্ণ কৰা হ'ব তাৰপিছত ইলেকশ্যন পতা হ'ব ইলেকশ্যন পাতিলে MSCটো বহুত বাজেট পইচা আহি যাব আৰু BKWACৰ বাজেটৰ পইচা আহি যাব BKWACৰ আজি 13 কোটি টকা আহিছে গোটেই অসমত হিচৰিটো টকা গাঁৱৰ উন্নয়নৰ কাৰণে বছৰে 13 কোটি টকা মানে মাত্ৰ 3টা বছৰত 40 কোটিমান টকা পাইছে তো ইতিমধ্যে তেওঁলোকে হয়তো বা 150 কোটিমান টকা পাব পাৰিলেহেঁতেন যদি নিৰ্বাচন হ'লেহেঁতেন নিৰ্বাচন হ'ব যেতিয়া সীমা নিৰ্ধাৰণ হ'ব আৰু সমষ্টি নিৰ্ধাৰণ সেইকাৰণে এইটো নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ পিছত এইটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিহেতু আমাক প্ৰতিশ্ৰুতিবদ্ধ তো এই পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলৰ ৰাইজ BKWAC বড়োসকল বিশেষকৈ বড়োসকলে BKWAC পূৰ্ণাংগ গঠনৰ কাৰণে এই ছাত্ৰতে NDA প্ৰাৰ্থীসকলক ভোট দি পেলাই জয়যুক্ত কৰিব লাগে আৰু মিচিং জনগোষ্ঠীৰ পৰা অন্যান্য জনগোষ্ঠী যিসকলে আছে MSC ইলেকশ্যন হওক আৰু ইয়াত উন্নয়ন হওক য'ত কাউন্সিল আছে ষ্টেটৰ তাতো পঞ্চায়তো যদি আহি যায় ডাবল বেনিফিট আহি যায় পঞ্চায়তৰো পইচা আহি যাব কাউন্সিলৰো পইচা আহি যাব তেনে ক্ষেত্ৰত চবেই আজি যৌথভাৱে NDA মিত্ৰজোঁটক ভোট দিয়ক তাৰ কাৰণে আহ্বান জনাবলৈ মই আহিছোঁ আৰু ক'ত প্ৰগ্ৰাম আছে আপোনাৰ ইয়াৰ বাহিৰেও ধেমাজি লখিমপুৰ বা ওচৰত আজি এইখিনি এয়াৰপৰ্ট হয় কাৰণ মই গাঁৱে গাঁৱে সোমাব যোৱা নাই কালি কিন্তু চিমেণ্ট চাপৰ্ট আৰু মানে আকৌ লোকেল মানুহৰ লগত লগ ধৰি পেলাই কথা পাতিম কাৰণ পঞ্চায়ত ইলেকশ্যন ইমান ডাঙৰ মিটিং পাতিব প্ৰয়োজন নাই মই বিচাৰোঁ কি ধেমাজি আৰু চিমেণ্ট চাপৰি এইটো ৰাস্তা যিটো নলবাৰীলৈকে আহিছে প্ৰায় 22 কিলোমিটাৰমান ৰাস্তা মইনাপুৰা তিনিআলিৰ পৰা 22 কিলোমিটাৰমান ৰাস্তা ইয়াৰ অৱস্থা মই নিজে আহি পেলাই দেখিছোঁ এইটো মই ইলেকশ্যনৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে মই লৈ যাম মুখ্যমন্ত্ৰীৰ ওচৰত ক'ম যে এই ৰাস্তাটো বনাব লাগে যিহেতু ইয়াত মিনিষ্টাৰো আছে তেখেতৰ লগতো মই কথা কম তো এৰিয়াৰ উন্নতি হ'ব লাগে স্কুলবিলাক উন্নতি হ'ব লাগে স্বাস্থ্যকেন্দ্ৰ উন্নতি হ'ব লাগে স্বাস্থ্য খণ্ডত যথেষ্ট উন্নতি খোৱা পানীৰ পৰা আৰম্ভ কৰি পেলাই যাতায়াতৰ ব্যৱস্থা সকলো দিশত উন্নতি হ'বৰ কাৰণে ইয়াত পঞ্চায়ত ছিষ্টেমটো অহাৰ লগে লগে সকলোবোৰ সমস্যা পায় নিৰ্বাচন কেতিয়া হ'ব নিৰ্বাচন কিবা নহয় এইটো এতিয়ালৈকে দিন নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু আমাক যেনেকৈ কথা দিছে যে গাঁৱৰ লিষ্টবিলাক নটিফাই হ'ব আৰু সেইটো সম্পূৰ্ণ কৰিবৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছত আমি কাম কৰিম বুলি কোৱা হৈছে आं मा बुंनो जोंनि दा बरदल'न जिल्ला परिषदआव आं जेरै केन्डिडेट हिसाबै बिजाथि महरै BJP दोलोनिफ्राय ओंखारदों आं जोबोद गोजोननाय मोनदों मानसिफ्रा जाबायदि सहाय खालामदों जाबायदि BJPआव दिनै भट होनो होननानै ओंखारजोबदों गासै कंग्रेसनि मानसिफ्रा केन्डिडेटफ्रा केम्पास खालामनोनो गारजोबखाबाय आरो दा बेजों लोगोसे नोंथांनि थाखाय मन्त्रि उरखावग्रा दंबावो बे प्रसार खालामदों नंगौ बिथाङा जोबोद खस्थ' खालामनानै फैदों एथ' गोजाननिफ्राय जे जोंहा BJP दोलोआव आंखौनो बयबो गासैबो ज' जानानै भट होनांगौ होननानै बिथाङा आंनि थाखायनो फैदों आरोखि दा बेसे भटआव देरहागोन होननानै सानदों आंथ' 20,000नि सायाव भटआव देरहागोन आं दा बिरखं गाथोननि सोमोन्दै सोलोंथाइ लानो गोसो गुदुं लाइमोनफोरनि थाखाय मोजां रादाब गोजान जायगाफोराव थांनानै गोबां रां खरसा खालामना सोलोंथाइ लानांगौनि गोनांथि गैलिया दानिया उदालगुरि टाउन रामजानकि सकनि
हटेल फार्मिं पेलेसनि 4th फ्ल'राव बोसोरसेनि फोरोंथाय होनो थाखाय लोगोआरि जाना आपग्रेड एभिएशन एकाडेमिया नोंथांमोननि थाखाय मोजां खाबु लानानै फैबाय। केबिन क्रू, ग्राउन्ड स्टाफ, कार्गो एक्जिकिउटिभ, एयारपर्ट रिटेल इउटिलिटी, एयारपोर्ट मेनेजमेन्ट आरो हस्पिटालिटी मेनेजमेन्टनि थाखायबो इन्टारभिउ होनो हानायनि फोरोंथाय होयो आपग्रेड एभिएशन एकाडेमियाव। मुं थिसननायनि सायख'नाया 19 बोसोरनिफ्राय 22 बोसोर बैसोनि गेजेराव जानांगोन। गोसो गुदुं बिजाथिफोरा सोलाद लानो थाखाय स्क्रिनाव होनाय जानबुं अनजिमा 96783 आव कल खालामनो हागोन। जब प्लेसमेन्टआ 100% रोखा जागोन होनना मिथिहोदों आपग्रेड एभिएशन एकाडेमिनि सामलायगिरि बिथांमोनहा। बेजों लोगोसेनो बिरखं दावबायनाय, एभिएशन, दावबायग्रा थावनि टुरिजम आरो आलासि सिबिग्रा थावनि हस्पिटालिटी बे मोनथाम फोथाराव रोखायै खामानि नागिरना होनो एबा प्लेसमेन्ट होनो हागोन होनना रोखा खालामना होदों एकाडेमिनि सामलायगिरि बिथांमोनहा।